বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় কণ্ঠশিল্পী দীপ্লিনা ডেকাৰ প্ৰেমিকৰ ৰহস্য ফাদিল। দুয়ো অতি শীঘ্ৰেই বিবাহপাশত আবদ্ধ হ'ব। এই কথা ছ'চিয়েল মিডিয়াত ফাদিল কৰিলে দীপ্লিনা ডেকাই। বিয়াৰ তাৰিখো ঠিক হ'ল জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীৰ। ছ'চিয়েল মিডিয়াত সকলোৱে ভাবিছে এইজন যুৱক হৈছে দীপ্লিনা ডেকাৰ প্ৰেমিক, আৰু সকলোৱে এতিয়া প্ৰশ্ন কৰিছে দুয়োৱে কেতিয়া বিবাহপাশত আবদ্ধ হ'ব। আচলতে বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক লৈ ভুল তথ্য প্ৰচাৰ হৈ আছে ছ'চিয়েল মিডিয়াত। আচলতে এইজন যুৱক দীপ্লিনা ডেকাৰ কোনো প্ৰেমিক নহয়। দীপ্লিনাৰ এজন ভাল অনুৰাগীহে হয় এইজন যুৱক অনিমেষ। দীপ্লিনা ডেকাৰ মুক্তি পোৱা গুণগুণ গীতটিৰ শ্বুটিঙৰ সময়তে দীপ্লিনালৈ প্ৰেৰণ কৰিছিল এইজন অনুৰাগীয়ে এখন চিঠি, আৰু দীপ্লিনা ডেকাই তেতিয়াই মনত ভাবি থৈছিল যে এইজন যুৱকক দেখা কৰিব। আৰু গুণগুণ গানটোৰ মুক্তিৰ প্ৰাক্ষণত এই ল'ৰাজনক ডেডিকেট কৰিয়ে ৰিলিজ কৰে গুণগুণ গীতটি। গতিকে সঁচাকৈ বন্ধু-বান্ধৱীসকল, ভুৱা প্ৰচাৰত আপোনালোকেও ভুল নাযাব। বহুতো ভুৱা প্ৰচাৰ চলি থাকে ছ'চিয়েল মিডিয়াত। এইজন অনিমেষ দীপ্লিনা ডেকাৰ এজন ভাল অনুৰাগী, কোনো ধৰণৰ প্ৰেমিক বা বয়ফ্ৰেণ্ড নহয়, আৰু তেওঁলোকে কোনো ধৰণৰ বিবাহপাশতো আবদ্ধ হ'ব ওলোৱা নাই। গতিকে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ভুল তথ্যত আপোনালোকেও ভুল নাযাব।